নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ। মোৰ বহুদিন বিৰতিৰ পিছত মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু এতিয়া আমি দুজন গৈ আছোঁ গণেশগুৰি বজাৰলৈ বুলি, আৰু বলকচোন ডাইৰেক্ট গণেশগুৰি বজাৰতে ভিডিঅ'টো আৰম্ভ কৰিম। আৰু এয়া আমি আহি পালোঁ গণেশগুৰি বজাৰ। আৰু বজাৰলৈ আহিছোঁ আমি এইটো কাৰণে, কাৰণ আমাৰ ঘৰত আজি কেইজনমান স্পেচিয়েল আলহী আহিব। আৰু কোননো এইকেইজন স্পেচিয়েল আলহী আপোনালোকক দেখাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু বজাৰলৈ গৈ ফাৰ্ষ্ট মাছ ল'লোঁ, তাৰপিছত মাংস ল'লোঁ। আৰু মাছ মাংস বজাৰ কৰি থাকোঁতে ফোন আহিছে ঘৰৰ পৰা যে দেউতাই সকলোবিলাক বজাৰ কৰি লৈ গৈছে, কেৱল মাছ মাংসটো নিয়া নাছিলে। আমি মাছ মাংস লৈ পুতুককৈ ঘৰলৈ বুলি উভতিলোঁ। ঘৰত আলহী আহিব বুলি আমাৰ ৰাতিতে মানে কিবা কিবি যোগাৰ কৰি থৈ দিছিলে মায়ে। আৰু এয়া মায়ে বনাই আছে ৰিং পিঠা। আৰু মই ভালকৈ ভিডিঅ'বিলাক কৰা হোৱা নাছিলে, আৰু সেইকাৰণে কেকৰ ৰেচিপিটো মোৰ দিয়া নহ'ল। মায়ে কেকো বনাইছে। মোৰ মোবাইলটো অকণমান প্ৰব্লেম হৈ আছিলে, সেইকাৰণে আগৰ পৰা মই ভিডিঅ'বিলাকো কৰিব পৰা নাছিলোঁ। বজাৰৰ পৰা আহি দেখিলোঁ মায়ে এফালে পায়স বনাই আছে আৰু এফালে আলহীয়ে মাছ ভাজি আছে। আৰু মই সকলোকে গৰম গৰম পায়স দিলোঁ খাবলৈ। এতিয়া দেখাই দিওঁ আহক কোননো আলহী আহিছে আমাৰ ঘৰলৈ বুলি। আৰু মোৰ মা আহিছে মোৰ ফাৰ্ষ্ট টাইম মোৰ ঘৰলৈ। আৰু এয়া জেঠীমা, দাদা, জেঠা, পাপা, ডাঙৰ জেঠীমা, সৰু জেঠীমা গোটেইবিলাক আহিছে। আৰু মা আৰু পাপা আৰু ডাঙৰ জেঠীমা ফাৰ্ষ্ট টাইম আহিছে মোৰ ঘৰলৈ। আৰু এয়া মোৰ মা আৰু পাপাই আমাৰ ঘৰৰ খেতিৰ পৰা বস্তু আনিছে, মনা ভৰাই আনিছে একদম। শাক পাচলি কিবা কিবি বহুত আনিছে, আৰু এল'ভেৰাও আনিছে মোৰ কাৰণে। আৰু এয়া শাক বহুত কেইবিধ আনিছে মানে। আৰু এয়া শাক দেখিছেনে, ফ্ৰেছ শাক, খাই বহুত ভাল লাগিব এইটো শাক। অকণমান ৰ'দ ওলোৱাৰ লগে লগে চোতালত মাহঁতে চকী পাৰি একদম বিয়নীৰ মেলত লাগি গৈছে। মা চাৰিগৰাকী বিয়নী লগ পাইছেতো, সেইকাৰণে বিয়নীৰ মেল হৈছে ধুনীয়া। এইফালে জেন্টছ পাৰ্টিটো বহাই দিলোঁ ভাত খোৱাৰ কাৰণে। মানে মই কি বনালোঁ কি নবনালোঁ সেইটো ভিডিঅ' মই কৰা নহ'ল, কাৰণ মানে মোৰ হাজবেণ্ড নাছিলে ঘৰত, অফিচত গৈছে। আৰু সেইকাৰণে পিছফালৰ পৰা ভিডিঅ' কৰিব নোৱাৰে। মাও ব্যস্ত আছে, ময়ো ব্যস্ত আছোঁ, কৰা নহ'ল ভিডিঅ' সেইকাৰণে। এইবাৰ বহিছোঁ আমি লেডিজ পাৰ্টি। আৰু চববিলাক সাজি লৈ আগৰ ফালে উলিয়াই লৈছোঁ, কিবা লাগিলে ল'ম তাৰ পৰা, মানে একেলগে বহি খাম আৰু মানে কোনো মানে এৰি নাখায় কাকো ভাত। তো সেইকাৰণে গোটেইবিলাক বহিম, গোটেইবিলাক সাজি লৈছোঁ ভাত। বিয়নী লগ লাগি পূৰা ফূৰ্তি তামচাৰ মাজতে ভাত পানী খাই লৈ মানে গোটেই দিনটো ধুনীয়াকৈ গ'ল ফূৰ্তি তামচাৰ মাজতে। এতিয়া সকলোবিলাক ৰেডি যোৱাৰ কাৰণে মাহঁতে যাব এতিয়া নলবাৰী। জেঠীমাহঁত ইয়াতে থাকে ভৰলুত, তাত যাব। আৰু ডাঙৰ জেঠীমাও যাব নলবাৰীতে থাকে যিহেতুকে, তো তাত যাব। আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিলোঁ, আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। আজিলৈ বাই বাই।